আচলতে টাই আহোম ছাত্ৰ সন্থাৰ জন্মলগ্নৰ যিকেইটা দাবী যে টাই আহোম জনগোষ্ঠীটোক ৰাজনৈতিকভাৱে সংৰক্ষিত কৰা, অৰ্থনৈতিকভাৱে স্বাৱলম্বী কৰা আৰু শিক্ষা সংস্কৃতিৰ ক্ষেত্ৰত আগবঢ়াই নিয়াৰ যিকেইটা দাবী, সেই দাবী দাবা মূল দাবীকেইটা থাকিবই। আৰু জনজাতিকৰণৰ যিটো মূল ইছ্যু, সেই ইছ্যুটো প্ৰাধান্য লাভ কৰিব। আৰু তাৰ লগে লগে অসম আৰু অসমীয়াৰ স্বাৰ্থত টাই আহোম ছাত্ৰ সন্থাই মাত মাতি আহিছে আৰু অনাগত দিনতো বলিষ্ঠভাৱে মাত মাতি যাব। অসম আৰু অসমীয়াৰ স্বাৰ্থ বিঘ্নিত হোৱাকৈ যদি কোনোবাই কাম কৰে, টাই আহোম ছাত্ৰ সন্থা কেতিয়াও আগতেও বহি থকা নাছিল, এতিয়াও বহি নাথাকে, কাৰণ এইটো এটা সংগ্ৰামী সত্তা, অসমীয়া ৰাইজক লৈ গঠিত এটা সত্তা। গতিকে এই সত্তাটোৱে সদায় ৰাইজৰ পক্ষত থাকি অসম আৰু অসমীয়াৰ পক্ষত থাকি কামবিলাক কৰিব। হয়, আৰু এটা কথা ৰাইজে জানিব বিচাৰিছে যে বিগত দিনবিলাকত 6 জনগোষ্ঠীৰ যিসকল নেতৃত্ব আছিলে তেখেতলোকে ভয়ানক ভয়ানক আন্দোলনৰ কাৰ্যসূচীবিলাক ঘোষণা কৰিছিলে বা জংগী আন্দোলন হৈছিলেও, কিন্তু এতিয়া বিজেপি চৰকাৰ অহাৰ পিছত আমি এতিয়া দেখিবলৈ পাইছে, ৰাইজে দেখিবলৈ পাইছে যে এই যি আন্দোলনৰ ভয়াৱহতা লাহে লাহে কমি আহিছে। কি শিথিল হৈছে নেকি আন্দোলন? নাই, আন্দোলন শিথিলো হোৱা নাই, আন্দোলনৰ স্থবিৰতাও অহা নাই, কিন্তু আন্দোলনৰ গতিধাৰাটো অলপ চেঞ্জ হৈছে। গতিকে ক'ৰবাত নহয় ক'ৰবাত কেতিয়াবা আলোচনাৰ মাধ্যমেদি কামবিলাক কৰা যায়। যেতিয়া আলোচনাৰ মাধ্যমেদি সমাধান সূত্ৰ নোলায়, তেতিয়া ৰাজপথৰ আন্দোলন কৰা যায়। গতিকে ৰাজপথৰ আন্দোলন ইতিমধ্যে ৰাজপথত চলি আছে আৰু আলোচনাৰ মাধ্যমে যিবিলাক কাম কাজ আছে সেইবিলাকো ইতিমধ্যে চলিছে। গতিকে দুইটা প্ৰচেষ্টাই সমান্তৰালভাৱে চলি থকা ইতিমধ্যে অসমৰ ৰাইজেও দেখিছে বা আমাৰ ডিষ্ট্ৰিবিউচন হৈছে। কিন্তু আমি ৰাইজে দেখিবলৈ পাইছে যে বিগত দিনবিলাকত কংগ্ৰেছ চৰকাৰৰ দিনৰ পৰা আলোচনাৰ নামত আলোচনা চলি আহিছে। বৰ্তমান বিজেপি চৰকাৰেও আলোচনাৰ নামত আলোচনা চলাই নিছে, কিন্তু ইয়াৰ কোনো ধৰণৰ ফলপ্ৰসূ সিদ্ধান্ত বৰ্তমান আহি উপনীত হোৱাহি নাই। পৰৱৰ্তী সময়ত এই ক্ষেত্ৰত 6 জনগোষ্ঠীৰ হৈ আপুনি কি ক'ব? মানে আপোনাৰ আন্দোলন কেনেকুৱা ধৰণে এই মঞ্চখনৰ পৰা কেনেকুৱা ধৰণৰ আন্দোলনৰ কাৰ্যসূচী আগুৱাই নিব বা ভৱিষ্যতৰ ইয়াৰ কেনেকুৱা ধৰণে চৰকাৰৰ লগত মোকাবিলা কৰিব, এই ক্ষেত্ৰত আপুনি কি ক'ব? নাই, চাওক, আলোচনাৰ নামত আলোচনা হৈ আছে, 6 জনগোষ্ঠীৰ ৰাইজক প্ৰতিবাৰে প্ৰতাৰণা কৰা হৈছে। সি কংগ্ৰেছ চৰকাৰে হওক বা বিজেপি চৰকাৰে হওক, প্ৰতিটো চৰকাৰে 6 জনগোষ্ঠীৰ ৰাইজক ৰাজনৈতিক হাথিয়াৰ হিচাপে ব্যৱহাৰ কৰিছে আৰু ৰাজনৈতিক এটা ইছ্যু ক্ৰিয়েট কৰি থাকিব বিচাৰিছে, য'ৰ পৰা নেকি তেখেতলোকে নিৰ্বাচনী বৈতৰণি পাৰ কৰালৈকে সেই ইছ্যুটো জীৱিত কৰি ৰাখিব বিচাৰে। এতিয়া 2024 ইলেকশ্যন আহি আছে, লোকসভা ইলেকশ্যন, তাৰ আগে আগে হয়তো 6 জনগোষ্ঠীৰ জনজাতিৰ বিষয়টো ক'ৰবাত নহয় ক'ৰবাত উকমুকাব। কিন্তু অসম আৰু অসমীয়া ৰাইজে এই কথাটো বুজি পাইছে, 6 জনগোষ্ঠীৰ ৰাইজে বুজি পাইছে। গতিকে এইবাৰ হয়তো কোনো এটা দলেই, সি কংগ্ৰেছেই হওক বিজেপি হওক, কোনো এটা দলেই এই 6 জনগোষ্ঠীৰ ৰাইজক মূৰ্খ বনাব নোৱাৰে, 6 জনগোষ্ঠীৰ ৰাইজক বিপথে পৰিচালিত কৰিব নোৱাৰে। 6 জনগোষ্ঠীৰ ৰাইজে ইতিমধ্যে কঁকালত টঙালি বান্ধিছে, যিহেতু আমি ন্যায্য প্ৰাপ্তিৰ পৰা বঞ্চিত হৈছোঁ। আমাৰ যি অধিকাৰ, সেই অধিকাৰ দিম বুলি চৰকাৰীখনে আমাক প্ৰতাৰণা কৰিছে, প্ৰবঞ্চনা কৰিছে, আমাক ঠগিছে। গতিকে আমাক বেলেগ এটা পৰ্যায়ত লৈ যাব বিচাৰিছে। গতিকে তেখেতলোকৰ প্ৰতি নিশ্চয় ক্ষোভ আছে, অসন্তুষ্টি আছে আৰু 24 ইলেকশ্যনত তাৰ সুফল এইখন চৰকাৰে নিশ্চয় লাভ কৰিব। ধন্যবাদ। আপুনি নতুনকৈ দায়িত্ব লোৱাৰ বাবে আমি আপোনাক আমাৰ প্ৰাগজ্যোতিষপুৰ লাইভ চেনেলৰ পৰা শুভেচ্ছা জনাইছোঁ। ধন্যবাদ।